কোৱাটোনবা আই মাতৃসকলক মহিলাসকলক ঠগাব নালাগে উৎসাহ লাগিব যদি दिनै नेट गैयाना नेट गैयिनि गोबां मानसिफ्रा हालाय हाफाय जादों जोंना साख्रिनि बिदि माबा मोनसे लिरोब्ला आसामावनो नेटआ बन्द जायो जाय हक जानांगौबो बिसोरनि सरकारनि नियम नङा होमबा बेफोर दायित्व मोनसे पलिटिशियानफोरनि बाथ्रा राव जोंनाव बाय इलेक्शन जानो थांगासिनो दं सिडलीनि 31 नं सिडली समस्तियावहाय उफ्रा बिसायख'थि डायलगफ्रा ओरैबायदि गोथाव गोथाव जालायगासिनो दङ माने खोनासंथाव आरोखि बे समावसो जोंनिया मा सोरनिबा माबा माबि बाथ्रा XYZ बाथ्राफ्रा ओंखारलायो आरोखि खोनासंनानैबो लानि हाग्रामा सारनि माखासे बाथ्रा मैयानोमोन दामनांगौआ मैयानो हगारनांगौमोन हगारनो हायासै माखासे उसुबिदा बेखौ दामलाय बेखौ बेसेबां मा हगारखौ हायाना नायबाबो नायग्राफ्राबो एसे बरिं मोनो तो एसे गुबुन टपिक बा गुबुन भिडिअ लाबोलायनोसै हाग्रामा महिलारिनि दिनैनिया नायना लानि एसे जातिर कारणे बहुत काम करिब लागछि बड़ जातिर कारणे बहुत काम करिब लागछि किन्तु हि करा नाय बड़ जातिके इलेक्शन करे जाছে দুইবার না তিনবারই হয় তিনবার खेबथाम होखारखांबाय बर'फोरखौ न' सावनानै न' बुख्रेबनानै प्रमद बर'नि सरकारा बेयो आसलथे बर' जातिनि थाखाय खामानि मावनांगौ जिहेतु आबसुनि प्रेसिडेन्ट बेयो आगोलाव आबसुनि प्रेसिडेन्ट जानानै इलेक्शन जालायनानै बिटिसिखौ सालायबाय प्रमद बर' हिसाबाव जिहेतु आबसुफोरा हाबाबो बे बर' जातिनि कारणे काम কৰিব পাৰিব লাগছে হয় না নহয় ये बड़ जातिर कारणे काम करा नाय बरंस बे बड़ जाति तिनिबार इलेक्शन करे এই মানুহে কোনবা রাজবংশী কোনবা গারো রাভা কোনবা মুসলিম কোনবা বেঙ্গলি কারণে কাম করিব না এটা অসম্ভব কথা বড় জাতিকে শেষ করেছে এই মানুহে কোনবা মুসলিম কোনবা রাজবংশী কোনবা আদিবাসী কোনবা গারো রাভা কোনবা বঙালি কারণে কাম করিব না এটা অসম্ভব কথা খবরই নয় করা নাই 4.5 বছর গল এই 5 মাহৰ ভিতৰত কি কৰিব সময় আহে এপ্ৰিল মাহত আমি দেখাম আপোনালোকে সহযোগ কৰক আমাক আমি দেখাই দিম বিপিএলে অকলে চৰকাৰ গঠন কৰিব আৰু আগৰ নিচিনা আপোনালোকৰ আমি যেনেকৈ কথা দিছে যেনে মাটিৰ পাত্তা দিয়া কথা বা বহুত ৰাস্তা বনোৱাৰ কথা বা স্কুল কলেজ এইবিলাক বনোৱাৰ কথা যিবিলাক আমি কৰি আছো সেইটো প্ৰায়ৰিটি দি পেলাই আমি কাম কৰিব ইচ্ছা থাকিলে পাৰে কাম কৰিব ইচ্ছা নাথাকা মানুহ জিন্দগী নোৱাৰে ইয়াৰ কাম কৰিব ইচ্ছাই নাই এই বলে মাটিৰ পাত্তা দিব এই বলে ঘৰে ঘৰে চাকৰি দিব আৰু মহিলাসকলক ৭৫,০০০ কিবা দিব খাক দিছে ৭৫,০০০ আজিলৈকেতো দিয়া নাই ঘৰে ঘৰে চাকৰি দিম বুলি কৈছে এইটোও কৰা নাই হয় না নহয় আপোনালোকে শুনিছে মোনদাংছে বা নকল নকল চাকৰি বেছিভাগ ঠগাই মহিলাসকলক বেছি ঠগাব নালাগে ভাৱ লাগিব বুলি কৈছো মই আমাৰ মহিলাসকলৰ কাৰণে সেলফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটত ৭৫,০০০ দিম বুলি কৈছে না কোৱাটোনবা আই মাতৃসকলক মহিলাসকলক ঠগাব নালাগে উৎসাহ লাগিব সেইকাৰণে ধৈৰ্য থাকক বেছি দিন নাই একদম মানে ইমান বছৰ আপোনালোকে আমাৰ দলটো ৰাখি আহিছে ইমান মৰমত ইমান সহায় কৰি পেলাই আৰু 5 মাহটো কিয় থাকিব নোৱাৰে থাকিব পাৰিব না 5 মাহ আৰু 5 মাহ থানো হ'ব না ধৈৰ্য 5 মাহ লছে একেবাৰে পইচা মানে ইলেকশ্যন যাবে জাখা ফালে
আগতো আমি 17টা সিট পাইছিলোঁ, আমি চৰকাৰ বনাব লাগিছিল, কিন্তু সেইবিলাক ৰাজনীতি গ'ল। এইবিলাক কথা আমি আকৌ নকওঁ। মুঠতে আমাৰ কথা হ'ল আজি UPPL চৰকাৰে যেতিয়াৰ পৰা আৰম্ভ কৰিছে সেই সময়ৰ পৰাই বন্ধ হ'ব, কোনো এক বিন্দু কাম কৰা নাই। কি কাম কৰিছে UPPL? ক'ত ব্ৰিজ বনাইছে, ক'ত ৰাস্তা বনাইছে, ক'ত মুঠতে খাওয়া ফালে বেছি, খাওয়া ফালেহে বেছি দেখিছোঁ আমি। কাৰ ৰাজ্যৰ কাৰণে, কোন ৰাজ্যৰ কাৰণে কাম কৰিছে? আমাক একো কাম কৰা নাই বুলি কৈ আছে। 17 বছৰত 17 বছৰত BPF কি কাম কৰিছে কৰা নাই চবেই জানে। কিন্তু UPPL চৰকাৰে প্ৰমোদ বড়োৱে, মই কৈ আহিছোঁ, প্ৰমোদ বড়োৰ নতুন কাম কৰাটো খালি কোকৰাঝাৰৰ পৰা খাৰিগাঁও অহা যিটো ৰাস্তা বা খাৰিগাঁৱৰ পৰা কোকৰাঝাৰ যোৱা যিটো ৰাস্তা, ইয়াতে নতুন নতুন স্পীড ব্ৰেকাৰ বনাইছে, সেইটোৱেই, বেলেগ নাই। বেলেগ একো কাম কৰাটো দেখা নাই। ক'ৰপৰা কৰিছে? আৰু আপোনালোকে মহিলাসকলক আমাৰ MLA থাকিলে বিৰাট ভাল আছিল। আমাৰ ৰবীন্দ্ৰনাথ নাথেই ডাঙৰীয়া, তাৰ মুখেদি ক'লে হয় যেন বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই। মহিলাসকলক অৰুণোদয় এইটো নিৰ্বাচন হ'বলগীয়া আছে, বাই ইলেকশ্যন যিটো হ'বলগীয়া আছে চিডলি সমষ্টিত 13 তাৰিখ নৱেম্বৰত হ'ব। ইয়াত আমি স্পষ্ট কৈছোঁ, যোৱাকালিও আমাৰ BPF দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচনটো ইলেকশ্যন খেলিব। আৰু যিটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ৱাইজত আমি যিটো হিচাপ কৰিছোঁ, আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত BTC সমষ্টি 5টা পৰিছে, চালাকাটি, কাজলগাঁও, নিচিমা, 14 নম্বৰ চিৰাং, 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ MCLA নাই। এই 4জন MCLA থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম? যোৱা MP ইলেকশ্যনৰ যিটো ৰিজাল্ট, এই 5টা সমষ্টিত আমি জিকিছোঁ। বাছ আহি আছে, খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ। আমি যেন BPF হিচাপে অকলে খেলিব BTC নিৰ্বাচনত এপ্ৰিল মাহত যিটো হ'ব, কাৰো লগত মিত্ৰতা নহয়। মুঠতে আমি আজিৰ দিনত 25টা তলত BPF দলে নাপায়, 25ৰ ওপৰত, সবচে কম হ'লেও 25টা, 25। আপোনালোকে চাওক, এই গুমা সমষ্টিটো 100% আমি জিকি আছোঁ, জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ, চৰাইবিল সমষ্টি আমি জিকি আছোঁ। এইবাৰ কচুগাঁৱত জিকিব। কোকৰাঝাৰত 12টা সমষ্টি আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম। 11টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমে। বাই চান্স একটা হাৰিব পাৰে, চান্স আছে। সেইকাৰণে মই খাৰে কিবাটো হ'ল 11টা, 12টা সমষ্টিৰ ভিতৰত 11টা। এইবিলাক মই বুজি নাপায়, প্ৰমোদ বড়োৱে কি কয় নকয় এইবিলাক বুজি নাপায়। মুঠতে এইবাৰ BPF দলৰ অভিযানটো প্ৰমোদ বড়ো হটাও BTC বাচাও হ'ব। কিছুমান শব্দ মই বুজি নাপায়, আপোনালোকে যিটো বুজিছে মই বুজি পোৱা নাই। এইটো দিলে এনচাৰ দিলে হ'ল। সেইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই, আমি একো ক'ব নোৱাৰে। এতিয়া আমি ক'লেও এইবিলাক নচলিব। 5 মাহ ধৈৰ্য থাকক, 5 মাহ ইয়াৰ পিছত কি কৰিব লাগে আমি কৰিম।